গাইজ গুড মৰ্ণিং। এয়া হ'ল মোৰ সৰু ভাইটি, আহিছিলে আমাৰ ঘৰলৈ যোৱাকালি। এতিয়া সি গা ধুই আহিলে। হাই সৰু। এয়া মোৰ কলিজাজনী মামাকৰ লগত চিপকি আছে বুঢ়া। কি কৰি আছে মামাকে চাই আছে। কোনে কইনা কৰি দিছে আমাৰ ধুনুমা? হৃদয় মামা। তোমাৰ ভাল লাগিছে নেকি? চাওঁ চাওঁ এবাৰ চাবলৈ দিয়াচোন মোকো। বাহ বাহ, ঘূৰি দিয়াচোন, ঘূৰি দিয়াচোন। বাহ বাহ, বেলেগ কইনা হৈছা দেই। এয়া আমি এতিয়া খাম কমলা টেঙা, কিন্তু কমলা টেঙা মই এনেকৈ ভাল নাপাওঁ, এনেকৈ ভাল পাওঁ। জ্বলা নিমখ কৰি বহুত টেষ্টি লাগে। এয়া মোৰ কলিজাজনীও খাই আছে, তাইও এনেকৈ দিলে বহুত ভাল পায়। ভাইটি আছে আমাৰ ঘৰত। এতিয়া মা আৰু পাপা আজি নাই, ডক্তৰলৈ গৈছে চেকআপৰ কাৰণে। এইফালে মোৰ মানে অকলে অকলে ৰন্ধা বঢ়াটো অকণমান কষ্ট হয়। এইফালে তাইকো চাব লাগে, এটলিষ্ট তাইক চাবৰ কাৰণে এজন মোক মানুহ লাগে যেতিয়া মই ৰন্ধা বঢ়াত থাকোঁ। পিছে এইফালে তাই দৌৰে, এইফালে মই ভালকৈ ৰন্ধা বঢ়া কৰিব নোৱাৰোঁ, বহুত দেৰি হৈ যায়। এতিয়া সেইকাৰণে মই ভাইটিক তাইক এবাৰ ওলাই লৈ যাব দিলোঁ ফুৰাবলৈ। তাইক ফুৰাব লৈ গৈছে, মই এতিয়া ৰন্ধা বঢ়া কৰিম। এয়া চাওকচোন আজি মই কি বনাম। এয়া চিনি পাইছেনে আপোনালোকে কি হয়? এয়া ৰঙালাওৰ ফুল হয়, এইটোক ৰঙালাওৰ ফুল বুলি কয়। এয়া ৰঙালাওৰ ফুল মই বেচনেৰে ভাজিম। আৰু এয়া হ'ল পালেং শাক। এতিয়া ভাইটিয়ে তাইক ফুৰাই লৈ নাহোঁতে মই পাকঘৰৰ ফালে যাওঁ। কাম বহুত আছে, কিন্তু তাৰ মাজতো এটা কথা, ভাইটিয়ে ভাল নাপায় শাক ভাজি। সি একো শাকে মুখত নিদিয়ে, কিন্তু মই পালেং শাক বহুত ভাল পাওঁ, মোৰ ফেভৰেট হয় পালেং শাক। ভাইটিৰ কাৰণে কণী ভাজি দিম আৰু মাংস বনাইছোঁ। এইখিনি আমাৰ কাৰণে আৰু। এয়া আমাৰ আহি আছে ভাইটিয়ে, কলিজাজনী উঠাই আছোঁ। কি চিপস খাবা? আঙ্কেল চিপস। বাপরে, আরেকবার বলছো কি চিপস খাবা? আঙ্কেল চিপস খাবা। কি চিপস খাবা তুমি? এয়া এতিয়া আপোনালোকে তাইক চাওকচোন, মামাক যাব ওলাইছে ঘৰত, সেইবাবে তাই এনেকৈ কান্দি আছে। তাইও যায় মামাকৰ লগত। ক'ত যাবা? ক'ত যাবা? কামাখ্যাত যাবা? তোমাক নিনিয়ে মামাই। তোমাক নিনিয়ে, তোমাক নিনিয়ে। নিব বোলে। ও কেতিয়া ক'লে হিদে মামা তোমাক নিনিয়ে? চুমা দিয়া এটা আৰু এটা দিয়া। এয়া ধুনুৰ মামা ঘৰত যাব ওলাইছে। আমাৰ ধুনু মাজনীক লৈ নাযায়। নাই যাব। আমাৰ ধুনুৰ কাৰণে কি আনিব যাব মামাই? ধুনুৰ কাৰণে মামাই চিপছ আনিব যাব, হয়নে?
বাই বাই মামা বাই বাই মামা তো আমি কামাখ্যাত যাম দিয়া আমি কামাখ্যা যাম দে তুই কালে সিসানি বলাবা দে বাই বাই এই আগতে হৃদয় মামা গুচি গ'ল না হৃদয় মামা ক'ত গ'ল মা ও হৃদয় মামা ক'ত গ'ল এটা মামা মোৰ কালে সিসানি চিপছ আনিব গৈছে চিপছ আনিব গৈছে তাইৰ কাৰণে ভাইটি গ'ল ঘৰলৈ কিন্তু ধুনু মানে কান্দি আছিলে ন মামাকৰ লগত মামাহঁতৰ ঘৰত যায় কামাখ্যাত যায় মিছা কথা কৈছোঁ হয় হয় মানে কামাখ্যাত যোৱা বুলি কোৱা নাই ঘৰত যোৱা বুলি কোৱা নাই মামাকক দোকানত যোৱা বুলি কৈছে মামাকে তেনেকে কৈ পিনে গুচি গ'ল মানে চিপছ আনিব গৈছে ন কামাখ্যাত নহয় নেকি ধুনু মামা চাগে কামাখ্যাত গ'ল চিপছ আনিব গ'ল কামাখ্যাত যোৱা নাই এয়া কথা বুজি পাইছে আপোনালোকে মামাকে তাৰমানে তাইৰ কাৰণে চিপছ আনিব গৈছে কামাখ্যাত যোৱা নাই ঘৰত যোৱা নাই नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम मुझे नहीं पता बस क्लिक हो जाना चाहिए समझ रहे हो